ল'ৰাটো তিনিখন স্কুল সলনি কৰিলোঁ, চতুৰ্থত পঢ়ে। বোলো কি গুণ ইমান আছে? কৈছে খালি মাৰামাৰি কৰে, দুটামানৰ নাক ফাটাইছে, নাকৰ পৰা তেজ ওলাইছে, লগৰ তাক স্কুলৰ পৰা উলিয়াই দিয়ে। ইয়াততো একো নিদিলে ভগৱানে। মই বোলো ইয়াততো বহুত দিছে, ফাৰ্ষ্ট চাহ মিঠাই খুৱাওক, তাৰপিছত কথা পাতিম কি টেলেণ্ট। তাৰপিছত বহিলোঁ, মই বহি কথা পাতিলোঁ। তাৰমানে চোৱা, মই ক'লোঁ যে এই যে তাৰ হাতখন যে চলে, এইটো আমি নিগেটিভলি ল'লে নিগেটিভ। হাতখন যে চলে তাৰ মানে মে বি হিজ ৰাইট হেণ্ড জেনেটিকেলি মেণ্টেলি স্পণ্টেনিয়াছ, আৰু নাকত ঘুচা মাৰাটো ইমান সহজ নহয়। সেইটো মই গম নাপাওঁ, অলিম্পিকত খেলাকেইটাই গম পায় যে নাকত ঘুচা মাৰিলে চবতকৈ বেছি পইণ্ট পায়। আমাৰ ইয়াতে মাকে পিঠে, অলিম্পিকত কিন্তু গ'ল্ড মেডেল পায় নাকত ঘুচাটো মাৰিলে। অৰ্থাৎ হিজ হেণ্ড আই কৰ্ডিনেশ্যন বুলি যিটো কয়, চকু আৰু হাতৰ যিটো স্পণ্টেনিয়াছ ৰিয়েকশ্যন, এইটো খুব একদম এইম কৰা। তাক যদি আমি ভৱিষ্যতে দুটাক বদমাছ, ডকাইত, অঘাইটং কোৱা, আমি সাধাৰণতে এইটো কওঁ। তাক কোৱা আমি ক'ৰবাত এটা লাইফ খুৱাই দিওঁ যে কোচিঙৰ জৰিয়তে তুমি আগবাঢ়ি পাৰিবা, কোনে জানে সেই ছাত্ৰজনে এদিন অলিম্পিকৰ গ'ল্ড লৈ আহিব। গতিকে এই ধাৰণাটো আজিৰ পৰা মূৰৰ পৰা উলিয়াই দিয়া যে কোনোবা পঢ়াত ভাল, কোনোবা চোকা, কোনোবা গাধা। মই আকৌ কৈছোঁ, ইয়াত বহি থকা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ কিবা নহয় কিবা এটা আছে ইনহাৰেণ্ট টেলেণ্ট, খালি সেইটো বিচাৰি পাব লাগিব। আৰু শিক্ষকৰো এইটো দায়িত্ব যে কেৱল 4 বা 5 গৰাকীক মৰম বা বেছি চেনেহ কৰিলে নহ'ব। মই কৰে বুলি কোৱা নাই, বা যদি কৰে নহ'ব, শেষৰ বেঞ্চত বহি থকা ল'ৰাটোৰো কিবা এটা গুণ আছে, তাক আমি তাৰ লগত মৰম কৰিব লাগিব, তাৰ লগত বহি কথা পাতিব লাগিব। বাবা তুমি নম্বৰ বেছি নোপোৱা, তোমাৰ কি কৰিব মন যায়? মই ভাবোঁ অভিভাৱকক মাতি আনিব লাগিব যে এই ল'ৰাটোৰ এইটো হয়, মেট্ৰিকটো পাছ কৰাই, ইয়াক BA পঢ়াই লাভ নাই, হাই ছেকেণ্ডেৰী পঢ়াই লাভ নাই, আপুনি এইটো লাইনত লৈ যাব পাৰে। কৰে নকৰে তেওঁলোকৰ কথা, মই ভাবোঁ পৰামৰ্শটো আমি দিয়াটো জৰুৰী। নহ'লে কি হয়, মোৰ নিচিনা, মই ক'লোঁ নহয় প্ৰথম 5টা মৰম কৰে, মোৰ নিচিনা নম্বৰ নোপোৱা ছাত্ৰ ছাত্ৰীবিলাক সদায় লাষ্টৰ বেঞ্চৰ ফালে থাকি যায়। আৰু যিহেতু শিক্ষকে আশা নকৰে, ঘৰৰ মানুহে আশা নকৰে, আমি নিজকে কি আশা কৰিম? গতিকে তেওঁলোকৰ এটা নিগেটিভ মেণ্টেলিটি হৈ যায়।